হেল্ল' এভৰিৱান, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া কাপোৰ দম লাগি আছে, আমাৰ ৰেডি হৈ আছে। আজি ফেব্ৰুৱাৰী 10 তাৰিখ, আমাৰ বিবাহ বাৰ্ষিকী 4 বছৰ কমপ্লিট হ'ল। সেয়াই নাম পাতিছোঁ। এই আমাৰ গোসাঁই ঘৰত তাতে নাম পাতিছোঁ আৰু বৰ বিশেষ একো কৰা নাই। আইটিখিনি নাম ভালো লাগে মন্দিৰত, সেয়ে আৰু মই বাকীখিনি দেখাম। ভিডিঅ'টি শেষলৈ চাব। এয়া নাম তাত গৈ নামত ইমানে দৌৰা হ'ল, ব্যস্ত হৈ গ'লোঁ, ফটো ভিডিঅ' কৰাই নহ'ল। সেয়া আপোনালোকক মোৰ বিয়াৰ কিছু ফটো, এয়া ফটো দেখালোঁ। এয়া আমাৰ বিয়াৰ দিনাৰ ফটো আৰু ভালে গ'ল বাৰু। নাম ধৰিলে আৰু এয়া পায়স বনালোঁ আৰু এইফালে গোটেইখিনি ৰেডি কৰি নামঘৰলৈ লৈ গ'লোঁ, যিহেতু ঘৰৰ পৰা অলপ দূৰ, বেছি দূৰো নহয়। এয়া আৰু এনেকৈ তেওঁলোকক চাহ তাহ দিব গ'লোঁ, গৈ আৰু ৰখা নহ'ল আৰু ভিডিঅ' কৰা হোৱা নাই। আৰু এনেকৈ ফটো উঠিলোঁ, সেয়া অলপ শ্বেয়াৰ কৰিলোঁ আৰু ভালো লাগে, যিহেতু মই কেক কাটি বৰ বিশেষ ভালো নাপাওঁ আৰু যোৱাবাৰ তেনেকুৱাকৈ কিবাকিবি কৰি থৈ দিছিলোঁ। আৰু এনেকৈ যেতিয়া নামঘৰত নাম ধৰা যায় বৰ ভাল লাগে আৰু গোটেইবোৰ লগ হ'লে এনেকৈ লগ হোৱাও যায় আৰু নামঘৰত শৰাই এখন দি আৰু চাৰিজন মানুহক মাতিলে আৰু বৰ ভাল লাগে। আৰু ইয়াৰ নামঘৰত গৈ এইটো